হাই গাইজ, আজি বহুত গৰম দিছে। মানে বৰষুণো আহিছিল, বৰষুণ আহিলেও মানে ঠাণ্ডাটো মানে কমতি হোৱা নাই, মানে বহুত গৰমে হৈ আছে। গতিকে গৰমত তাক আজি শুৱালকুছি মেডিকেলত এবাৰ ফুৰিবলৈ যাওঁ। কাৰণ মেডিকেলত মানে কিবা এটা দৃশ্য দেখাম বুলি ভাবিছোঁ আজি মই। দৃশ্যটো আমাৰ শুৱালকুছি কালিৰাম স্কুলৰে হয়। গতিকে শুৱালকুছি কালিৰাম স্কুলত মানে কি হৈছে ল'ৰা ছোৱালীবোৰৰ, গতিকে মই দেখুৱাম আজি শুৱালকুছি কালিৰাম স্কুলত মানে ল'ৰা ছোৱালীবিলাকৰ কি হৈছে। মই আজি আপোনালোকক খুব ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাম স্কুলত কি হৈছে। এইবিলাক সৰু সৰু ছোৱালীবিলাকৰ কি হৈছে মানে মই মানে আজি শুৱালকুছি মেডিকেলতে গৈছিলোঁ। মানে মেডিকেলত যাওঁতে মানে ভিডিঅ'টো বনাইছিলোঁ। গতিকে আমাৰ সকলো ভাইটি ভণ্টি বন্ধু বান্ধৱীসকল সকলোৱে যেন গম পায় ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকক আজি মই দেখুৱাম বুলি ভাবিছোঁ। আৰু এনেকুৱা ভৱিষ্যত কাৰোৱে নহয়, আমাৰ ষ্টুডেণ্টৰ ভগৱানে কৃপা কৰক। গতিকে আপোনালোকে মোৰ চেনেলটো চাব, আৰু মোৰ চেনেলটোত খুব ধুনীয়া ধুনীয়া ভিডিঅ' দিয়া আছে। আৰু মোৰ চেনেলটো আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীলৈ, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু এজনটো মানে GMCলৈ ৰেফাৰে কৰি দিলে, মানে শুৱালকুছি মেডিকেলত মানে নাৰাখিলে। ইমান ইমাৰ্জেঞ্চি হৈছে মানে 108ত লগ পঠাই দিলে, বেছি টাইম নাৰাখিলে। গতিকে আপোনালোকে স্কুলত যোৱাৰ আগত খুব মানে চিন্তা কৰিব, আৰু মানে খোৱা বোৱা কৰি কিনেহে আপোনালোকে স্কুলত যাব। গতিকে আপোনালোকক কৈছোঁ, ভাইটি বান্ধৱীসকল, ভাইটি বন্ধুসকল, খোৱা বোৱা কৰি যাওক স্কুললৈ। আৰু মানে ঘৰত নোখোৱাকৈ কেতিয়াও স্কুললৈ নাযাব, কাৰণ কি আজি বহুত গৰম পৰিছে। এই গৰমত মানুহৰ প্ৰেছাৰ সকলোৰে মানে আছে, কাৰোবাৰ কম কাৰোবাৰ বেছি। গতিকে ছোৱালীবিলাকৰ পেটৰ বিষ, আৰু আমাৰ কি কয় এইটো শুৱালকুছি মেডিকেলত মানে ল'ৰাবিলাকৰো মাথা ঘূৰাইছে, আৰু বুক বিষাইছে, পেট বিষাইছে, মানে বাগৰি আছে। আপোনালোকক মই ভিডিঅ'টো দেখাম, আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো। খুব ধুনীয়াকৈ চাওক ভিডিঅ'টো। থেংক ইউ। ল'ৰাবিলাক হয়, ছোৱালীৰে হয়, ল'ৰাবিলাক হয়। পেটটো খালি খাব লাগে। ইয়াৰ পেটটো খালি যাব নহয়, একো হোৱা নাই, হৈ থাকে। আপোনাৰ চাইড নেদেখিও, এই কোণৰ পৰা ইমান হৈ আছে। আপোনাৰ চাইড নেদেখিও, এই কোণৰ পৰা ইমান হৈ আছে।